हेलो दोस्तों, गुड आफ्टरनून। वेलकम टू माय चैनल फणीन्द्र ब्लग। तो আজি পূজাৰ প্ৰথম দিন। আজি মই দিনত ভিডিঅ' নকৰিলোঁ, দিনত ক'তো যোৱা নাই, ক'তো একো কৰাও নাছিলোঁ, সেইবাবে ভিডিঅ' বনোৱা নাই। এতিয়া ভাবিছোঁ পূজা চাবলৈ যাওঁ। তো মই আছোঁ ৰামহঁতৰ ঘৰত। পৰহিয়ে আহিলোঁ ৰামহঁতৰ ঘৰত। তো এতিয়া ৰামহঁতৰ গাঁৱতে পূজা চাবলৈ যাম। আমাৰ গাঁৱত ইমান ভাল নহয় পূজা। তো ৰৌমাইত এইবাৰ ৰূপালী জয়ন্তী আছে। তো সিহঁতৰ গাঁৱতে চাম। সন্ধিয়া ভাল লাগে, সেইকাৰণে সন্ধিয়াই চাবলৈ গৈ আছোঁ। এতিয়া কেনেকুৱা হৈছে, কেনেকৈ মানে মণ্ডপ কেনেকৈ বনাইছে, কেনেকৈ মানে সকলো দেখাই যাই থাকিম। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। তো বলক একেবাৰে পূজাত লগ পাম। এয়া আহি পালোঁ পূজাত। এয়া চাওক চবফালে মানুহ। আজি বেছি মানুহ নাই, প্ৰথম দিন বাবে। এইখন গেটখন ৰূপালী জয়ন্তী বৰ্ষ। তো বলক ভিতৰলৈ সোমাই যাওঁ, কি দেখা পাওঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰি থাকিম। এয়া মা আৰু খুৰী সেৱা কৰি আছে। আমি দিনতে সেৱা কৰিলোঁ, সেইবাবে এতিয়া নকৰোঁ আৰু। এয়া দুৰ্গা মা। এইফালে হৰিনামৰ প্ৰদৰ্শন চলি আছে। আজি প্ৰথম দিন বাবে চাওকচোন, বহুত মানুহ বহুত কম। এতিয়া আহিলোঁ হোটেল, অলপ খাইলোঁ চাওমিন, আৰু এইফালে আছে চচ। তো চাওমিন খাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। কালি লগ পাই আছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে। হেল্ল' দোস্ত, গুড মৰ্ণিং। আজিৰ ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। তো এতিয়া মই আছোঁ মোৰ লগৰ চিৰাজুলিৰ লগৰ জ্যোতিময়হঁতৰ ঘৰত। এইটো জ্যোতিময় ভিডিঅ' কৰি আছে। তো আজি আজি দুৰ্গা পূজাৰ অষ্টমী। তো আজি ঢেকীয়াজুলি পূজা চাব যাম বুলি ভাবিছোঁ। তো চাই থাকক, কি দেখা পাওঁ সকলো দেখাই যাম। এইয়া চাহ ওলাই দিলে, খুৰীয়ে চাহ দিলে খাবলৈ। চাহখিনি খায়ে গৈ আছোঁ আৰু এতিয়া যাম ঢেকীয়াজুলি পূজা চাবলৈ। তো এতিয়া গৈ আছোঁ। এয়া লগৰ কেইজন আগফালে বহিছে, জেগা নাছিলে, বহুত ডাঙৰ সেইটো কাৰণে আমি পিছফালে বহি গ'লোঁ। বিদ্যুৎ বৰণী জ্যোতিময়
এইটো লাচিত বৰফুকন ঢেকীয়াজুলি টাউনৰ মাজত অৱস্থিত। চাওক কি ধুনীয়াকৈ সজাই থৈ দিছে, মূৰ্তি বনাই থৈ দিয়া আছে। স্প্ৰাইট খাই খালোঁ, আহি আছোঁ এতিয়া ৰাস্তাত পূজা চাব। এয়াই কি আৰু পূজা আৰু ইমান ভাল পূজা হোৱা নাই, দিনত ইমান ভালকৈ নহয়। তো এনেকৈ ঘূৰি ফুৰিছোঁ গোটেই ঢেকীয়াজুলি টাউনখন। আহি পালোঁ টাউনৰ মাজত আৰু আহি পাই টুপি এটা ল'লোঁ। কেনেকুৱা লাগিছে চাওক। কিবা ক'বা নেকি? কৈ দিয়া, কিবা এটাতো কোৱা। টুপিটো কেনেকুৱা লাগিছে ক'বচোন। তো এতিয়া অলপ হোটেল সোমাবগৈ আৰু কিবা কিবি খাই আৰু যাওঁগৈ চিৰাজুলি চাম। ইয়াত ইমান ভাল লগা নাই। এয়া চাওমিন খাম এতিয়া। এইটো জ্যোতিময়, এইটো ৰাম, এইটো বিদ্যুৎ খাব ম'ম' আৰু ৰামই খাব ম'ম'। তাৰপিছত জ্যোতিময় আৰু মই খাম চাওমিন। তো এতিয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। হেল্ল' দোস্ত, আজি দুৰ্গা পূজাৰ তৃতীয় দিন, আজি নৱমী। কালি ঢেকীয়াজুলিৰ পৰা আহি আৰু কিবা কয় ভিডিঅ' নবনালোঁ আৰু বহুত ভাগৰ লাগিলে। সন্ধিয়া পূজা চাব গ'লোঁ, ইমান হেৰি হোৱা নাছিলে কাৰণে কালি আৰু ভিডিঅ' নবনালোঁ। আজি ভাবিছোঁ আজি অলপ ফাংচন আছে, অলপ নাচ গান আছে, তো এইবোৰ দেখাবলৈ চেষ্টা কৰিম, আমিও চাব যাম। তো আজি পূজা চাবলৈ জ্যোতিময় আৰু বিদ্যুৎ আহি আছে ৰামহঁতৰ ঘৰত। আৰু এইটো চাওকচোন, কি পোৱালি মানুহৰ নিচিনা পিষ্টল খেলি আছে। জ্যোতিময় আৰু বিদ্যুৎ আহি পাইছে বোলে, আনিবলৈ গৈ আছোঁ। এয়া তেল অকণমান ভৰাই লৈছোঁ। মই আৰু বিদ্যুতক লগ ধৰি আনি এতিয়া আহি পালোঁ ঘৰ। এয়া বিদ্যুৎ, এইটো ৰণী কাৰোবাক ফোন কৰি আছে আপোনাৰ। এইটো আমাৰ দাদাই, আমাৰ ছাৰে এয়া ব্লগ আহি আছোঁ এতিয়া পূজা চাব চাইকেল মাৰি বিদ্যুৎ আৰু মই আহি পালোঁ পূজাত। আহি পাই দেখিলোঁ বম ফুটাই আছে। এয়া চাওক আজি কিমান মানুহ, সেইদিনা মানুহে নাছিল প্ৰথম দিনা, আজি চাওক আজি তৃতীয় দিনা কিমান যে মানুহ।
হেল্ল' দোস্ত, আহি পালো ঘৰ পূজা চাই। এতিয়া ভাত চাত খাই ৰেডি, এতিয়া শুব ওলাইছো। বলক দেখাইছো। এতিয়া দাঁত ঘহিছে, ভাত চাত খাই লৈ দাঁত ঘহো আন্ধাৰ হৈ আছে। এয়া চাওক, এইফালে শুবলে ৰেডি। এইটো হ'ল ৰাম, এইটো বিদ্যুৎ, আৰু এইটো জ্যোতিময়। খালি গেম গেম। তো আজি ইমানখিনিয়ে, আৰু কালি কি কি কৰো দেখাই আছো। ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব দেই।